সাপেখাতি থানাৰ অন্তৰ্গত হুলুঙামৰাত বৰদিনৰ আনন্দৰ মাজতে হয় এক ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যু হয় এজন 7 মহীয়া শিশু লগতে এটা শ্ৰমিক পৰিয়ালৰ বাসগৃহ অগ্নিত পুৰি ছাই হয়। তেওঁলোকে নিজৰ প্ৰাণ ৰক্ষা কৰি ওলাওঁতে আৰু গোটেই ঘৰটো জুই লাগি শেষ হ'ল। তাতে আমি সহায় বিচাৰি আমি ফায়াৰ ব্ৰিগেডত ফোন কৰিলোঁ, 108ত ফোন কৰিলোঁ, 108 কিন্তু আহি নাপালে আমাৰ মাজত। 108 আহি পোৱা নাই। শেষত আমি লাষ্টত পুলিচৰ ভেহিকেল এজন পুলিচ আমাৰ লোকেল থানাৰ পুলিচ এজনে তেওঁ ভেহিকেল দিলে। সেই ভেহিকেলতে আমি মানে পেচেণ্টগৰাকীক মাতৃগৰাকীক লৈ গ'লোঁ আৰু যোনটো সন্তান আছিলে 7 মহীয়া সন্তান, সেই সন্তানটো হ'লে তাতে জ্বলি শেষ হ'ল। আমি কোনোৱে সন্তানটোৰ নাম আছিলে শ্ৰী ৰোহিত লগুণ। ঘৰৰ মুৰব্বীৰ নামটো আছিলে ইব্ৰিয় লগুণ আৰু মাতৃগৰাকীৰ নামটো আছিলে প্ৰিয়ংকা লগুণ। ক্ষতিপূৰণ আমি এনেকৈ চাবলৈ গ'লে 5 লাখ মিনিমাম ক'ব পাৰোঁ, কিন্তু তাতকৈ অধিক ক্ষতিপূৰণ বহুত অলংকাৰবিলাক তেওঁবিলাকৰ আছিলে আৰু ঘৰত বহুত সামগ্ৰীবিলাক ধান চান সেইবিলাক সকলোবিলাক আছিলে, ভঁৰাল সম্পূৰ্ণ একেবাৰে নষ্ট হ'ল। আপুনি স্থানীয় হিচাপে কিবা মানে ক'ব নেকি চৰকাৰক? স্থানীয় হিচাপে আমি ক'বলগীয়া বুলি ক'লে এইটোৱে আৰু আমি যেনেকুৱাকৈ সময়সীমাত যিবিলাক আমি বিচাৰিছিলোঁ সেইবিলাক আমি 108 আমি একেবাৰে শেষলৈকে আমি নাপালোঁ। সেইটো সত্য কথা। আমি লাষ্টত আমাৰ পুলিচৰ প্ৰশাসনৰ পৰা আমাৰ বিমলাপুৰ থানা তেওঁবিলাকে আমাক এখন গাড়ী এৰেঞ্জ কৰি দিলে, প্ৰাইভেট গাড়ী তেওঁবিলাকে আমাক এৰেঞ্জ কৰি দিলে।